তাৰপিছত আমি গ'লোঁ লক্ষ্মীমাৰ মন্দিৰলৈ সেৱা কৰিবলৈ আৰু ইয়াতে লিখা আছে হিন্দী ইংলিছ অসমীয়াত যাতে সকলোৱে বুজি পায়। তাৰপিছত তাৰ পৰা সেৱা কৰি আহি মই বুন ছিঙি আছোঁ। আপোনালোকে ভাবিছে যে কি কৰি আছোঁ, আচলতে এইটো এটা নিয়ম হয়, আমি আগৰ পৰা মানি চলি আহিছোঁ। এই মূৰ্তিটোৰ ওপৰত দিলে বোলে শুভ হয়। আৰু তাৰপিছত আমি প্ৰসাদ খালোঁ আৰু মাধৱ মন্দিৰৰ প্ৰসাদ খাই ইমান টেষ্টি লাগে। সকলোৱে যিসকলে খাই পাইছে গম পাবই তেওঁলোকে। আমি আহি আছোঁ। কাতিৰ মাহত বোলে মাধৱ মন্দিৰত যাবই লাগে আৰু আমি প্ৰতি বছৰে যাওঁ আৰু এইবাৰ বহুত লাজ পৰি গ'ল। আমি তললৈ আহি অকণমান বহিছোঁ। এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু আমি আহি পালোঁ ঘৰ। আৰু ঘৰলৈ অহাৰ পিছতে মাক জীয়েকৰ মেল আৰম্ভ হৈ গৈছে। কি মেল পাতিছে নাজানো আৰু এতিয়া প্ৰসাদখিনি যেতিয়া মই ক্লিপটো আকৌ এবাৰ দেখিছোঁ, আকৌ খাবলৈ মন গৈছে। আৰু যিসকলে মাধৱ মন্দিৰৰ প্ৰসাদ খাই পাইছে তেওঁলোকেতো জানেই। আজি মিনি ব্লগটো ইয়াতে সমাপ্ত। আজি কাৰণে বাই।